কিছুদিন পূৰ্বে অসম কংগ্ৰেছে সামাজিক মাধ্যমত এক অতি নিম্নস্তৰীয় আচৰণ প্ৰদৰ্শন কৰিছিল। অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকাক মাছ বেপাৰী বুলি কটুক্তি কৰি তেওঁলোকে নিজৰ দেৱলীয়া মানসিকতা তথা জাত-পাতৰ প্ৰতি থকা কুৰুচিপূৰ্ণ মানসিকতাক উদঙাই দিছিল। এই মন্তব্য মাত্ৰ এজন মন্ত্ৰীৰ ওপৰত কৰা ব্যক্তিগত আক্ৰমণ নহয়, ই আচলতে অসমৰ সমগ্ৰ মৎস্যজীৱী সমাজক অপমান কৰা এক অপৰাধমূলক মানসিকতা। এই ঘটনাই প্ৰমাণ কৰি দিয়ে যে কংগ্ৰেছে আজিও উচ নিজ জাত-পাতৰ মাজতে বন্দী হৈ আছে। যি দলে নিজক ধৰ্মনিৰপেক্ষ বুলি দাবী কৰে সেই দলে মূলতঃ এতিয়াও সাম্প্ৰদায়িক তথা বৰ্গ বিভেদেৰে ভৰা। এয়া অতি দুখজনক কথা। কংগ্ৰেছে যি মন্তব্য কৰিছে সেয়া কেৱল পীযুষ হাজৰিকাক নহয়, অসমৰ হাজাৰ হাজাৰ পৰিয়াল যি পৰিশ্ৰম কৰি মাছ ধৰি বা ব্যৱসায় কৰি জীৱিকা আৰ্জন কৰি আছে তেওঁলোকৰ ওপৰত এক চূড়ান্ত অপমান। গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ এই জাত-পাত ভিত্তিত ৰাজনীতিয়ে পুনৰ জনসাধাৰণৰ মাজত কংগ্ৰেছৰ DNA কিমান লেতেৰা তাক প্ৰমাণ কৰিছে। অসমৰ দৰে বৈচিত্ৰ্যময় সমাজ এখনত এনে দলে যদি এতিয়াও সেই পুৰণা মানসিকতা লৈ জীয়াই থাকে তেনেহলে সেই দলৰ পৰা গণতান্ত্ৰিক মূল্যবোধ বা সমাজক একত্ৰিত কৰিব বুলি আশা কৰাটো এক বৃথাৰ বাহিৰে আন একো নহয়।